নমস্কাৰ, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া সাহিত্যিকসকলৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলীসমূহ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় লাভান্বিত হ'ব। প্ৰথমটো কুৱেশ্যন হ'ল যে কাক বৰ অসমৰ খনিকৰ বুলি কোৱা হয়? শ্ৰী মাধৱদেৱ, চন্দ্ৰকুমাৰ আগৰৱালা, শ্ৰীমন্ত শংকৰদেৱ আৰু লক্ষ্মীনাথ বেজবৰুৱা। এইকেইজনৰ ভিতৰত কাক বৰ অসমৰ খনিকৰ বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱ। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কাব্য সংকলনখনৰ নাম কি? অন্তৰংগ, দিনৰ পিছত দিন, বন ফৰিঙৰ ৰং, সুদীৰ্ঘ দিন আৰু ঋতু। শুদ্ধ উত্তৰটো হ'ব বন ফৰিঙৰ ৰং। নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থৰ বাবে 1983 চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? এইটো যোৱা বছৰ আহিছিল। অন্তৰংগ, দিনৰ পাছত দিন, বন ফৰিঙৰ ৰং, সুদীৰ্ঘ দিন আৰু ঋতু। শুদ্ধ উত্তৰটো হ'ব কি? সুদীৰ্ঘ দিন আৰু ঋতু। নেক্সট কুৱেশ্যন, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থৰ ৰচক কোন? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰটো হ'ব কি? হেম বৰুৱা। নেক্সট কুৱেশ্যন, চন্দ্ৰামৃত পুথিখনৰ ৰচক কোন? হেম বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এইখন পুথি কি? আগৰৱালাৰ মৃত্যুৰ পিছত প্ৰকাশ কৰা হৈছিল। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? অপশ্যন এ কীৰ্তন গুহা, অপশ্যন বি বৰগীত, অপশ্যন চি নামগুহা আৰু অপশ্যন ডি অৰ্জুন ভঞ্জন। শুদ্ধ উত্তৰটো হ'ব কি? নামগুহা, আৰু ইয়াক হেজাৰী গুহা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? 1 নম্বৰ কদমকলি, 2 নম্বৰ পদুমকলি, 3 নম্বৰ সুৰভি, 4 নম্বৰ পদুম কুঁৱৰী। শুদ্ধ উত্তৰটো কি হ'ব? পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, কালসন্ধ্যা নামৰ হিন্দী চিনেমাৰ নিৰ্মাতা কোন? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, হেম বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় কবিতাটোৰ নাম কি? অপশ্যন এ অলকাৰ চিঠি, অপশ্যন বি মমতাৰ চিঠি, অপশ্যন চি ডাক পখিলী আৰু অপশ্যন ডি ইয়াৰে এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব মমতাৰ চিঠি। নেক্সট কুৱেশ্যন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰটো হ'ব যে জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আছিল কোন? চন্দ্ৰকুমাৰ আগৰৱালা। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? অপশ্যন এ কদমকলি, অপশ্যন বি পদুমকলি, অপশ্যন চি সুৰভি আৰু অপশ্যন ডি কি? পদুম কুঁৱৰী। শুদ্ধ উত্তৰটো হ'ব কদমকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? জয়মতী, জোৰণী, ফুলৰ চানেকি নে ভানুমতী? গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভানুমতী।
আৰু পদ্মনাথ গোহাঁই বৰুৱাই কি কৰিছিল এখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱে কোনজন পণ্ডিতৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল? মাধৱ কন্দলী, অনন্ত কন্দলী, মহেন্দ্ৰ কন্দলী নে হৰিবৰ বিপ্ৰৰ টোলত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? জলপদ্ম, স্থলপদ্ম, অন্তৰংগ নে ভূমিবিহু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলপদ্ম। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ একমাত্ৰ নাটখনৰ নাম কি? অপশ্যন এ ঝুমুৰা, অপশ্যন বি অৰ্জুন ভঞ্জন, অপশ্যন চি যাত্ৰা আৰু অপশ্যন ডি দধিমথন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্জুন ভঞ্জন আৰু বাকী নাটসমূহক ঝুমুৰা বুলি কি কোৱা হয়। নেক্সট প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? কোলাহল নে সন্ধ্যাৰাগ নে সাৰথি নে অগ্নিস্নান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অগ্নিস্নান। অগ্নিস্নানৰ বাবে তেখেতে কি শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অভাউসাহৰ সম্পূৰ্ণ নাম কি? অসমীয়া ভাষা উন্নতি সাধনী সভা নে অসমীয়া ভাষিক উন্নতি সাধন সভা নে অসমীয়া ভাষা উত্তৰণ সাধন সভা নে ইয়াৰে এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া ভাষা উন্নতি সাধনী সভা। নেক্সট কুৱেশ্যন, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 34টা, 191টা, 151টা নে 157টা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি 157টা বৰগীত তেখেতে ৰচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ সোঁৱৰণ, মোৰ জীৱন সোঁৱৰণ, জীৱন সোঁৱৰণ নে ইয়াৰে এটাও নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি মোৰ জীৱন সোঁৱৰণ। গতিকে বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? ভিডিঅ'টো চাই যদি ভাল লাগিছে কমেণ্টত জনাব আৰু ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতকৈ ভাল আৰু ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।